নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভৰ অন্য এটা বিশেষ এটা ৰাশিফললৈ মই মানসী আপোনাক স্বাগতম জনাইছোঁ প্ৰতিপুৱাৰ দৰে আজিও আমাৰ সৈতে ষ্টুডিঅ'ত আছে জ্যোতিকবিদ কিৰণ ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটো আপোনাৰ ৰাশিফলৰ বিষয়ে আৰু বিভিন্ন সমস্যাৰ সমাধান দাদা স্বাগতম জনাইছোঁ ধন্যবাদ গুড মৰ্নিং নমস্কাৰ প্ৰথমতে আমি গ্ৰহগতিৰ পৰা আৰম্ভ কৰিব বিচাৰিম হয় আজি গ্ৰহগতি সমান ধৰণৰ শুক্ৰ বুধ আৰু মংগল মেঘ ৰাশিত বহি আছে শনি মীন ৰাশিত চন্দ্ৰ ৰাহু আজি কুম্ভ ৰাশিত আজি লগ্ন হল বৃহস্পতিৰ লগত মিথুন ৰাশিত বহি আছে আজি কেতু সিংহ ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটোৰ ৰাশি চক্ৰ চালে এই বৰ্তমান বছৰটোত আপুনি এটা লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটা ইৰাণী হাকী এই ৰত্নটি আপুনি লেফ্ট হেণ্ডৰ ৰিং ফিংগাৰত ৰূপত বনাই পিন্ধক আৰু শুক্ৰবাৰ দিনটো পালন কৰক নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ হয় এতিয়া আমি ৰাশিফলকেইটা চাব বিচাৰিম হয় এতিয়া মই দুখন কাৰ্ড লৈছোঁ শ্বৰ্টছ এণ্ড কাপছ টেৰট কাৰ্ড মেঘ ৰাশি এৰিছ নতুন বন্ধুক লগ পোৱাৰ সম্ভাৱনা অগ্নিৰ পৰা সাৱধান থাকক ভ্ৰমণৰ যুগ আৰ্থিকভাৱে অশান্তি প্ৰেমৰ ক্ষেত্ৰত শান্তি বজাই থাকিব ঘৰৰ দক্ষিণ দিশত নিম গছ ৰোপণ কৰক ভাল হ'ব ব্লু কালাৰ লাকি মেৰুন কালাৰ আনলাকি লাকি নাম্বাৰ 4 শ্বৰ্টছ এণ্ড চেৰিয়ট বৃষ ৰাশি টৰাছ আজি ব্যৱসায় বাণিজ্যৰ বাবে উচ্চপদস্থ কোনো ব্যক্তিৰ লগত আলোচনা হ'ব পাৰে প্ৰিয়জনৰ বাবে ঘৰত বিবাদ শিক্ষাৰ্থীসকলৰ বাবে দিনটো শুভ হোৱাইট কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি লাকি নাম্বাৰ 2 ওৱান্স এণ্ড ওৱান্স মিথুন ৰাশি জেমিনি আজি চাকৰি বাকৰিৰ স্থানত কামৰ চাপ বৃদ্ধি পাব আৰ্থিকভাৱে কষ্ট পোৱাৰ সম্ভাৱনা স্ত্ৰীৰ লগত বিবাদ আজি বন্ধুৰ লগত সাক্ষাৎ হোৱাৰ সম্ভাৱনা তুলসী গছত অলপ কেঁচা গাখীৰ অৰ্পণ কৰক ভাল ফল পাব অৰেঞ্জ কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নাম্বাৰ 6 এতিয়া আহিছোঁ আজিৰ দিনটোৰ যাত্ৰা শুভ কৰ্ম আদিৰ কথালৈ আজি 12 মে 28 বহাগ তিথি কৃষ্ণা দশমী পিছত কৃষ্ণা একাদশী আজি কুম্ভ ৰাশি বৈশ্যবৰ্ণ পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ নৰগণ যাত্ৰা নাই বৈদ্যুতিক যুগ আছে শুভ কৰ্ম আজি মধ্যম আজিৰ দিনটোত বিয়া বাৰুৰ লগ্ন আছে দিনটোত কলমৌ শাক খোৱা নিষেধ উৰহি খোৱা নিষেধ এতিয়া আকৌ ৰাশিফললৈ ওৱান্স এণ্ড কাপছ কৰ্কট ৰাশি কেঞ্চাৰ শত্ৰুৰ পৰা সাৱধান থাকক চাকৰি বাকৰিৰ ক্ষেত্ৰত উন্নতি আজি প্ৰিয়জনৰ লগত বিবাদ আদি হ'ব পাৰে বন্ধুৰ সহায় সহানুভূতি পাব কিছু স্বাস্থ্যজনিত সমস্যা থাকিব অৱশ্যে মুক্তি পাব মেৰুন কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নাম্বাৰ 8 হয় এতিয়া আমি এখন চিঠি ল'ব বিচাৰিম প্ৰত্যেকদিনাই যিহেতু আমি এখনকৈ চিঠিৰ উত্তৰ দিবলৈ চেষ্টা কৰি আহিছোঁ আজি চিঠিখন পঢ়ি দিব বিচাৰিছোঁ সদগুৰুৰ পৰা দীক্ষা ল'বলৈ কি কৰিব লাগিব সদগুৰু কোন হয় এই বিষয়ে জানিব বিচাৰিছে মংগলদৈৰ পৰা প্ৰেৰণ কৰিছে চিঠিখন হয় যোনজন গুৰুৱে কাৰো ক্ষয় ক্ষতিৰ কথা চিন্তাই কৰিব নোৱাৰে সদায় শুভ বুদ্ধি দিয়ে আৰু যোনে সৎ উপদেশ দিয়ে আৰু অতি সৰল জীৱন যাপন কৰে সাধাৰণ জীৱন যাপন কৰে আৰু দীক্ষাদানৰ আগত সেই দীক্ষাৰ বিষয়ে শিষ্যক ভালদৰে বুজাই কয় তেনেকুৱা সদগুৰুৰ পৰা আপুনি দীক্ষা ল'ব পাৰে দীক্ষা গ্ৰহণৰ দিন দেওবাৰ সোমবাৰ বুধবাৰ আৰু বৃহস্পতিবাৰ হ'লে ভাল কাৰণ দেওবাৰে দীক্ষা ল'লে আৰ্থিক উন্নতি হয় সোমবাৰে দীক্ষা শান্তি লাভ বুধবাৰে দীক্ষা ল'লে সা সম্পত্তি বৃদ্ধি বৃহস্পতিবাৰে জ্ঞান বৃদ্ধি ঘটে আনফালে মংগলবাৰে ৰোগ বৃদ্ধি শুক্ৰবাৰে দীক্ষা ল'লে ভাগ্য হানি শনিবাৰে দীক্ষা ল'লে শিষ্যই নানা ধৰণৰ কলংকিত হ'ব পাৰে বহাগ শাওণ আশ্বিন কাতি আঘোণ মাহ আৰু ফাগুণ মাহত দীক্ষা ল'লে বিভিন্ন ধৰণৰ সুফল প্ৰাপ্তি হয় হয় আৰু এয়া আছিল আপোনাৰ চিঠিৰ উত্তৰটো নিশ্চয়কৈ আপুনি এইসমূহ মানি চলক তেতিয়া আপুনি সুফল লাভ কৰিব দৰ্শকসকল এতিয়া সময় হৈছে এটা চমু বিৰতিৰ এটি বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ ৰাশিফলৰ শিতানৰ মাজলৈ দাদা পুনৰবাৰ স্বাগতম জনাইছোঁ আমি এই মুহূৰ্তত পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ হয় ওৱান্স এণ্ড পেজ অফ শ্বৰ্টছ সিংহ ৰাশি লিঅ' আজি অতিৰিক্ত সংৰাগৰ বাবে বিবাদ আদি হ'ব পাৰে সাৱধান হওক ভ্ৰমণৰ যুগ পৰাপক্ষৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক আজি পঢ়া শুনাত মনোযোগ প্ৰয়োজন বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে আজি 108মান বেলপাত শিৱলিংগত অৰ্পণ কৰক ৰেড কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি লাকি নাম্বাৰ 6 কন্যা ৰাশি শ্বৰ্টছ এণ্ড
নাইট অফ ওৱান্স। ব্যৱসায় বাণিজ্যত কাম কাজৰ দায়িত্ব বৃদ্ধি পাব। আজি বিভিন্ন ধৰণৰ ৰোগ আদি বৃদ্ধি পাব। পঢ়া শুনাত সুনাম বৃদ্ধি, সন্তানৰ শুভ, আজি সন্মান বৃদ্ধি। গোল্ডেন কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নাম্বাৰ 1। এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড ছৰ্ডছ, তুলা ৰাশি, লিব্ৰা। সন্তানৰ বাবে খৰচা পাতি বৃদ্ধি পাব। স্ত্ৰীৰ প্ৰতি অভিমান বৃদ্ধি পাব। কামৰ চাপ বৃদ্ধি পাব। শৰীৰত কষ্ট হ'ব পাৰে। সা সম্পত্তি সমস্যা থাকিব। আজি 21 জোপা দুবৰি গণেশ ভগৱানক অৰ্পণ কৰক। পিংক কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নাম্বাৰ 8। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰপিঅ, ছৰ্ডছ এণ্ড নাইট অফ ছৰ্ডছ। দুৰ্বলতাৰ সুযোগ আনি ল'ব পাৰে, গতিকে আজি আপুনি দুৰ্বল নহ'ব। ব্যৱসায় বাণিজ্যত সমস্যাত পৰিব পাৰে। আত্মীয় স্বজনৰ লগত শুভ ফল, ঘৰলৈ আলহী অহাৰ সম্ভাৱনা, বিদ্যাত শুভ, প্ৰেমত সন্দেহ থাকিব। বগা কাপোৰত 3টামান শিলিখা বান্ধি লগত ৰাখক। ক্ৰীম কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নাম্বাৰ 2। হয়, আৰু এই মুহূৰ্তত আমি বিশেষ বিষয়লৈ আগবাঢ়িব বিচাৰিম। দাদা, আজিৰ বিশেষ বিষয়টো কি আছে দৰ্শকৰ বাবে? হয়, আজি কম শ্ৰীকৃষ্ণৰ লগত 16,108জনীমান গোপনী ৰখাৰ কাহিনী। ভগৱান কৃষ্ণৰ মুঠ 16,108গৰাকী পত্নী আছিল আৰু ইয়াৰে 8গৰাকীক তেওঁৰ প্ৰধান পত্নী হিচাপে গণ্য কৰা হৈছিল, যাৰ বাবে তেওঁলোকক অষ্টাভাৰ্যা বুলিও কোৱা হৈছিল। এই 8গৰাকী পত্নীৰ নাম আছিল ৰুক্মিণী, জাম্বৱতী, মিত্ৰবিন্দা, সত্যভামা, নাগ্নজিতি, ভদ্ৰা, কালিন্দী আৰু লক্ষ্মণা। আৰু প্ৰত্যেকগৰাকী পত্নীয়ে কৃষ্ণক 10জনকৈ পুত্ৰ উপহাৰ দিছিল। ভগৱান কৃষ্ণই নৰকাসুৰ নামৰ এজন আসুৰিক শক্তিৰ কবলৰ পৰা 16,100গৰাকী মহিলাক উদ্ধাৰ কৰিছিল, যিয়ে তেওঁলোকক জোৰকৈ বন্দী কৰি ৰাখিছিল। যেতিয়া সেই সকলো 16,100গৰাকী মহিলা নিজৰ পৰিয়াললৈ উভতি গৈছিল, তেতিয়া কোনো এটা পৰিয়ালেই তেওঁলোকক গ্ৰহণ কৰিবলৈ মান্তি হোৱা নাছিল। এই কাৰণে ভগৱান কৃষ্ণই তেওঁলোকক বিয়া কৰাইছিল। তেওঁ কেৱল তেওঁলোকৰ সন্মান ৰক্ষা কৰিবলৈহে তেওঁলোকক বিবাহ কৰিছিল। আৰু এই মুহূৰ্তত আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই ল'ব বিচাৰিম। হয়, ছৰ্ডছ এণ্ড হেংমেন, ধনুৰাশি, চেটিৰিয়াছ। আজি বাহিৰৰ অশান্তিয়ে ঘৰত কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে। নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি নকৰাই ভাল। কৰ্মস্থানত বাধা বেছি, বিদ্যাত শুভ, প্ৰেমত বিয়া বাৰুৰ যুগ। পাৰ্পল কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি, লাকি নাম্বাৰ 9। ছৰ্ডছ এণ্ড ওৱান্স, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। বিয়া বাৰুৰ জীৱনত অশান্তি হ'ব পাৰে। ব্যৱসায় বাণিজ্যত আজি ব্যস্ততা বৃদ্ধি। আনৰ কথা শুনি ব্যৱসায় বাণিজ্যৰ আৰম্ভণি নকৰিব, নতুবা বিপদত পৰিব পাৰে। সূৰ্য দেৱতাক অৰ্ঘ্য দিয়ক। ব্লেক কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি, লাকি নাম্বাৰ 5। কুম্ভ ৰাশি, পেণ্টাকলছ এণ্ড কিং অফ ছৰ্ডছ। এই দুখন কাৰ্ড মতে সন্তানৰ বাবে কষ্ট বৃদ্ধি পাব। সাংসাৰিক খৰচা পাতি বৃদ্ধি পাব। স্ত্ৰীৰ লগত বিবাদ। কৰ্মস্থানত ব্যস্ত হোৱাৰ কাৰকতা। আজি শিক্ষাত বাধা আছে। গ্ৰীণ কালাৰ লাকি, গোল্ডেন কালাৰ আনলাকি, লাকি নাম্বাৰ 4। মীন ৰাশি, ছৰ্ডছ এণ্ড পেণ্টাকলছ। আজি নতুন গৃহ নিৰ্মাণৰ সম্ভাৱনা। ব্যৱসায় বাণিজ্যত ভাল বুদ্ধি প্ৰয়োগ কৰক, আয় বৃদ্ধি পাব। গঠনমূলক কাম কাজত উন্নতি, কিন্তু বাধাও আছে। প্ৰেমত কষ্ট। আজি বগা চন্দনৰ তিলক লগাওক। চিলভাৰ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নাম্বাৰ 9। ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। গতিকে আপুনি যদি বিভিন্ন সমস্যাত ভুগি আছে, বিবাহৰ ক্ষেত্ৰতে হওক, শিক্ষাৰ ক্ষেত্ৰতে হওক, চাকৰিৰ ক্ষেত্ৰতে হওক, ব্যৱসায়ৰ ক্ষেত্ৰতে হওক, তেতিয়াহ'লে আপুনি যোগাযোগ কৰিব পাৰিব জ্যোতিষা ছবিৰ কিৰণ ডাঙৰীয়াৰ সৈতে। আপোনাৰ সমস্যা জনাই আপুনি সমাধান ল'ব পাৰিব। লগতে আপুনি দিনটোৰ আৰম্ভণিতে যদি আপোনাৰ ৰাশিফল জানিব বিচাৰিব বা দিনটোৰ কেনেকৈ অতিবাহিত হ'ব, যাত্ৰা সন্দৰ্ভতে হওক, সকলোখিনি যদি জানিব বিচাৰে, তেতিয়াহ'লে আপুনি প্ৰতিপুৱা 7:40 প্ৰাগ নিউজত চাব লাগিব ৰাশিফলৰ শিতান। আৰু লগতে আপুনি যোগাযোগ কৰিব পাৰিব কিৰণ ডাঙৰীয়াৰ সৈতে। লগতে আপুনি প্ৰতি দেওবাৰে নিশা 10 বজাত প্ৰাগ নিউজত পোনপটীয়া সম্প্ৰচাৰ যোগে আপুনি কিৰণ ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব পাৰিব। ফোন যোগে আপোনাৰ সমস্যা জনাই সমাধান ল'ব পাৰিব। যদিহে আপুনি বিচাৰিছে ব্যক্তিগতভাৱে তেওঁক লগ ধৰিবলৈ, তেতিয়াহ'লে আপুনি যাব লাগিব গুৱাহাটীৰ পল্টন বজাৰস্থিত চেম্বাৰলৈ। তাত গৈ আপুনি আপোনাৰ সমস্যা জনাই আপুনি দাদাৰ পৰা সমাধান ল'ব পাৰিব। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাব। হয়, আপুনি মোক ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব, মই ইউটিউবতো আছোঁ। এভৰি ছানডে ৰাতি 9টামান বজাত মই ফেচবুক লাইভত থাকোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822291171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল
kiroyang@kiroyang.com। ধন্যবাদ, নমস্কাৰ। ইয়াৰ লগে লগে ৰাখি ফল শিতানৰ পৰা মই মানসী বিদায় লৈছোঁ। ধন্যবাদ।